নমস্কাৰ বন্ধু বান্ধৱী আৰু দাদা বাইদেউ সকলোকে পুনৰবাৰ SK ৰিটেইল আছামলৈ আপোনালোকক স্বাগতম। আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ কিডছৰ কালেকশ্যন। ঠাণ্ডাত পিন্ধা চুৱেট চাৰ্ট 2 বছৰ বয়সৰ পৰা 10 বছৰ বয়সলৈকে। মই আপোনালোকক কালাৰকেইটা দেখাই দিছোঁ, এনেকুৱা কালাৰ। ভিডিঅ'টো স্কিপ নকৰিব। 2 বছৰ বয়সৰ পৰা 10 বছৰ বয়সলৈকে কেইটামান সাইজ আপোনালোকক খুলি দেখুৱাম। আপোনালোকে ল'ব পাৰিব, স্ক্ৰীনশ্বট ল'ব। মই দেখাই দিছোঁ। ভিডিঅ'টো শ্বেয়াৰ কৰক, লাইক কৰক, ছাবস্ক্ৰাইব কৰক। এনেকুৱা 10 বছৰ বয়সলৈকে দেখাই দিছোঁ এবাৰ। এনেকুৱা কাপোৰৰ কোৱালিটি একদম খুব ভাল। মানে ইয়াৰে সাইজ এইটো আপুনি 10 বছৰ বয়সৰ পাব। তাৰপিছত ইয়াতে আপুনি 2 বছৰ বয়সৰ পাব। এটা 2 বছৰত দেখাই দিছোঁ মই। অলপ উঠাই দিয়ে এইটো। 2 বছৰ 2-3 বছৰৰ বয়সৰ আৰামছে পিন্ধিব পাৰিব। 10 বছৰ। তাৰপিছত ইয়াৰে আপুনি সাইজ পাই যাব 6 বছৰ, 4 বছৰ, 8 বছৰ এইটোৰ পাই যাব। নেক্সট আৰু এটা দেখাই দিছোঁ, এইটো ব্লু কালাৰ। খুব ধুনীয়া। কাপোৰটো গৰম হয়। এইটো 2 বছৰৰ পাব, 8 বছৰৰ পাব, আৰু এইটো 10 বছৰৰ পাব। আৰু এটা দেখাই দিছোঁ ব্লেক কালাৰ। এইটো দেখাই দিছোঁ। এইটো ব্লেক কালাৰ, 2 বছৰ। খুব ধুনীয়া হয় ব্লেক কালাৰ। আৰু ইয়াতেও আপুনি পাই যাব, সাইজ পাই যাব 8 বছৰ, 6 বছৰ আৰু 4। সাইজবিলাক কৈ দিছোঁ। আৰু এটা দেখাই দিছোঁ, এইটো এটা দেখাই দিয়া। এইটো এটা আছে ব্লু, খুব ধুনীয়া হয় ব্লু কালাৰত। গৰম কাপোৰ একদম। ইয়াৰে এটা ডাঙৰ সাইজ দেখাই দিছোঁ, 10 বছৰ।
সাইজ 10 হয় এইটো 10 বছৰ কাপোৰৰ কোৱালিটি ধুনীয়া এবাৰ দেখাই দিছোঁ এইটো 10 ইয়াৰ 10 বছৰীয়া বাচ্চাই পিন্ধিব পাৰিব তো এতিয়া দামটো আপোনালোকক কৈ দিছোঁ এইটো দেখালোঁ আপোনালোকক তাৰপিছত এইটো কালাৰ দেখাইছোঁ ব্লেক কালাৰ তাৰপিছত এইটো এটা দেখাইছোঁ এইটো দেখাই দিয়া এইটো এটা দেখাইছোঁ ব্লু ব্লেক এইটো এটা কালাৰ দেখাইছোঁ স্কাই ব্লু আৰু এইটো এটা দেখাইছোঁ এইবিলাক আপোনালোকে ল'ব পাৰিব ইয়াতে আমি এটাই ৰেট কৰি ৰাখিছোঁ ফ্লেট ৰেট আপোনালোকে যদি লয় কাৰণ সাইজ হিচাপত আমি দাম ৰাখা নাই এটাই ৰাখিছোঁ আপুনি 2 বছৰৰ লওক 10 বছৰৰ লওক এটাই ৰেট হ'ব অনলি 500 টকাত আপোনালোকে ল'ব পাৰিব খুব গৰম কাপোৰ হয় ভাল হয় 500ত আপোনালোকে ল'ব পাৰিব গতিকে দেৰি নকৰি আপোনালোকে সোনকালে লৈ লওক এইকেইটা কালাৰ তো আজিলৈ ভিডিঅ'টো এইখিনিয়ে আপোনালোকে লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লাইক কৰক যিমান পাৰে শ্বেয়াৰ কৰক এনেকুৱাকৈ আমি আপোনালোকৰ বাবে নতুন ভিডিঅ' অফাৰত লৈ আহিম আজিলৈ এইখিনিয়ে ধন্যবাদ